हेलो एवरीवन अस्सलामु अलैकुम रोहिस ब्लॉगर आपनालोকক पुनः स्वागतम जनाइছো तो আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো নতুন এটা ভিডিও তো আজি ভিডিওটো হ'বলৈ যাই আছে পুৰা ধমাকাদাৰ কিয়নো আজি আমি যাই আছো বিয়া ঘৰত বিয়া খাবলৈ বিয়া মানে হৈছে ফুৰ্তি আৰু ফুৰ্তি তো আজি আমি বহুত এনজয় কৰিম আপোনালোকে লগত থাকিব মোৰ আৰু ভিডিওটো এন্ড লৈকে চাই থাকিব আৰু এইখিনিতে কৈ থও ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব তো এতিয়া বলক মি ৰেডি সেডি হও তো ফাইনালি এতিয়া মই ৰেডি হ'বলৈ ওলাইছো তো মই এটা ড্ৰেছ এটো চয়েস কৰিছো এটি পিন্ধি মই বিয়া ঘৰত বিয়া খাব যাম তো এটো ড্ৰেছ আছে দুপাট্টা সেট হয় আৰু ইফালে মই কিন্তু মেকআপ সেকআপ নকৰো আগতে কৈ দিছো মই মাত্ৰ এটা ফেয়াৰ লাভলি লগাও আৰু এটা লিপষ্টিক লগাও আৰু ইফালে ইবিলাক থাকক ইবিলাক নলগাও বেছি স্টাইল নকৰো সিম্পলি যাম তো এই ড্ৰেছটো পিন্ধিম আপোনালোকৰ এই ড্ৰেছটো পিন্ধি একদম ফাইনাল লুকটো আপোনালোকৰ মাজলৈ লৈ আহিম তো আপোনালোকে ভিডিওটো চাই এতিয়া আমি যাই আছো বিয়া ঘৰৰ ফালে ৰাস্তাত আছো আমি আপোনালোকে চাই আছে আমি ৰাস্তাত আছো তো বলক এতিয়া তো ফাইনালি গাইস এতিয়া আমি বিয়াঘৰৰ সন্মুখত আছো আপোনালোকে ভিডিওটো চাই আছে মানে দিনৰ ভাগত আইছো এই কাৰণে ৰাতি মানে বাহিৰৰ ভিউটো বেছি ভাল লাগা নাই মানে ৰাতি হলে তেতিয়া সব বেছি ভাল লাগিব তো আইছো যেহেতু দিনৰ ভাগত দিনৰ ভিউখিনি দেখুৱা আপোনালোকক আৰু ৰাতিৰ ভিউটো চাব আপোনালোকে তো ইমান ধুনীয়াকৈ ডেকোৰেশনটো কৰিছে বহুত ভাল লাগিছে ভিতৰৰ পিনে যাই আছো এতিয়া ইয়াতে গেট চেছ আছে আমাৰ ঘৰৰ মানে আলহী চালহী আহিছে এইফালে তো তাতেই মই আছো তাতে মই পোষ্ট দি আছো ফটো তুলি আছে এই কাৰণে ভাবিছো যে ফটো তুলি আছে এই কাৰণে মই পোষ্ট দি আছো বাট পিছতে গম পালো তো এতিয়া আমি একদম ভিতৰৰ ফালে যাই আছো ব্ৰাইডজনীৰ ওচৰতে যাই আছো ব্ৰাইডজনী সেইফালে বহি আছে আপোনালোকে অলপ অপেক্ষা কৰক অলপ সময় ধৈৰ্য ধৰক সেইফালে আছে এতিয়া মই যাই আছো কেমেৰাটো ধৰি যাই আছো অলপ দেখা যাই আছে ব্ৰাইডজনীক তো ইমান ধুনীয়াকৈ ডেকোৰেশনটো কৰিছে বহুত ভাল লাগিছে মোৰ ওচৰত বহুত ধুনীয়া হৈছে ধুনীয়াকৈ সজাইছে আৰু ব্ৰাইডজনীকো বহুত ধুনীয়াকৈ মেকআপ চিপক ল'ব একদম বহুত ধুনীয়াকৈ সজাইছে তো মই আপোনালোককো দেখুৱাই আছো ব্ৰাইডজনীক সেইফালে বহি আছে তো ইয়াতে আহিছো এয়া হৈছে আমাৰ কইনা তো আমাৰ কইনাজনী লেবেল মাৰি বহি আছে তো আকৌ আহিম কইনাজনীৰ ওচৰত ফটো চটো সেইফালে ইফালে আছে খোৱাৰ ব্যৱস্থা আছে ইয়াতে খাই চাই হাত ধুব সেইটো ব্যৱস্থা কৰা হৈছে তো খোৱাৰ ব্যৱস্থাটো মই আপোনালোকক নেদেখাওঁ পিছত দেখাম পিছে মইনা ক'ত আহিছা কাৰ বিয়া মাহী বিয়া হয় নেকি কেনে লাগিল বিয়া খাই ভাল লাগছি ভাল লাগছি কেনে ভাল লাগছি মজা হৈছে না তো মইনা এতিয়া বলা ব্ৰাইডজনীৰ লগত কিটা ফটো উঠি আহো তাৰপিছত মোৰ বয়ফ্ৰেণ্ড আছে আৰু এফালে দাদা আছে ইয়াতে ভিডিঅ'টোৰ শেষত আহি দেখা দিলে আৰু ভিডিঅ'টোত আহিয়ে টাটা দি আছে তো মই বেছি সময় নাথাকোঁ তো এতিয়া ঘৰলৈ যাওঁ দেখাই আছে নেক্সট ভিডিঅ' তেতিয়ালৈকে টাটা